বিশ্বাসঘাতক কথা পদ্মলোচন শৰ্মা আৰু আবৃত্তিত পৰাগজ্যোতি কোচ। মনত আছেনে তোমাৰ আমি দুয়ো তিতা সেই বৰষুণ জাকৰ কথা? আৰু মনত আছেনে তোমাৰ কলেজৰ জিৰণি চৰাত বহি একেলগে জলাচনা খোৱাৰ মুহূৰ্তৰ কথা? মোৰ হলে আজিও মনত আছে সেই মধুৰ স্মৃতিৰ কথা। এতিয়া আৰু নাই সেই ইতিহাস, তুমি মোৰ কাষত নাই। যেতিয়া মনত পৰে সেই দিনবোৰলৈ বুকুখন চোন আৱৰি ধৰি অতি বিষেৰে। কিয় কৰিলা তুমি মোক প্ৰতাৰণা? মোক প্ৰতাৰণা কৰি নিজেই কিয় বিশ্বাসঘাতকতাৰ পোচাকযোৰ পিন্ধিলা? কাৰণ মাথো এটাই নহয় জানো, মই যে দুখীয়া। ভালেই কৰিলা দিয়া, মইনো তোমাক কি দিব পাৰিলো? কিন্তু সময় দিলো বহুত। যদি মই তোমাক দিয়া সময়খিনি যোগ কৰি মোক বুজিলা হয়, তেতিয়া মই উজাগৰি নিশা কান্দিব লগা নহল হয়। যেতিয়া কৰিছিলো মই তোমাক প্ৰেমৰ শিক্ষা, তুমি মোক শিক্ষা জুলুঙাত দিছিলা বিষাদৰে ভৰা শব্দৰ টোপোলা। আৰু এই টোপোলা মই বহন কৰিছো অতি গোপনে, তুমি নজনাকৈ।